ৰৈ ৰৈ ধেমালি কৰে বনমালি ৰৈ ধেমালি কৰে Hey guys, মই দীপজ্যোতি দাস তোমালোকক মই নতুন ভিডিও এটালৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো ভাল আছে আৰু যিসকল ভাল নাই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোৰ ভাল হওক আৰু যিসকলৰ বেয়া হৈ আছে এক্সট্ৰালিকে মোৰ ফালৰ পৰা তথাস্তু ভাল হওক আৰু আজি মানে ভিডিওটোৰ মেইন কথাটো হ'ল যে আমি ঘৰতে মানে সৰুকে পাৰ্টি এটা খাম যেনেকে মই ৰূপম আৰু জনহিতক ফোন কৰি মাতি দিলো ঘৰলৈ আহিল আমাৰ আৰু ভিতৰত আহি কি কৰি আছে দেখুৱাইছো ৰবা এ যা হেয়াৰ ইংলাইটত বেষ্ট ফটো দেইটো বাহুবলী সেকেন্ড বাহুবলী পার্ট পাবলে কেদি গুডবাই চান্স দিয়া দিবা আৰু এটো আমাৰ ৰূপম ভাই একদম বেছাটো কি কৰিব আমল জমুলকে বহি আছে মোবাইলটো লৈ পেলাই পঢ়াখনাটো নাই কিয় আৰু এইটো ৰুমতে থাকো আৰু মই মানে এইটো ৰুম হেতু আমাৰ ঘৰৰ এটো মোৰ ৰুম পাৰ্সোনেল ৰুম আৰু ৰুম চাও ভাই ইয়া দেখিছা কাপোৰ কানি অৱস্থা ইয়া এদিনো বিছনা নাখাও নৰু এদিনো নাখাবো মুছইটো নাই আলনা অৱস্থা দেখিছা আলনা মানে নিজৰ দেখিলে বেয়া লাগে মোৰ ৰুমটো কিন্তু তেবও মোৰ আফসোস নালাগে আৰু মই মানে সাবচিকনতা এনে গাটো ৰুম চুম বিলাক নহয় আৰু এটা সেটা হৈ থাকে আজি পাৰ্টি মেইন ৰিজনটো হ'ল যে মানে মোৰ যোৱাকালি গুটে ৰাতি লাগিছে নতুন শৰ্ট ফিল্ম এখন বনাইছো শৰ্ট ফিল্ম মানে 2-3 দিনৰ ভিতৰত মানে ৰিলিজ দি মোৰ মানে এটা এডিট চলি আছে আৰু যোৱাকালি মানে হেবিলাক কৰি থকাৰ কাৰণে মানে আজি বুলো সৰুকে ঘৰতে পাৰ্টি এটা কৰো মানে ঘৰতে কিবা খানা চানা এটা খাও হেতু কাৰণে মানে খানা এটা আয়োজন কৰিছো আৰু প্লাস ইয়াৰ লগত মানে আমাৰ যোৱাকালি ভাই এটা আছিল দীপ মানে আজি নাই কিয়া পেছে বহুত হেল্প কৰিছে হি নহলে কিন্তু এই শৰ্ট ফিল্মখন মোৰ নহল হয় তাকে এই ভিডিওটো থ্ৰু দি মই থ্যাংক ইউ কৈছো ভাই থ্যাংক ইউ সো মাচ তই নহলে ভিডিওটো নহল হয় আৰু কেনেকুৱা কি হৈছে নাজানো কি হ'ব পাৰে ফিল্মখন আৰু মোবাইলৰ থ্ৰু দি বনাইছো কেমেৰা কোৱালিটিও ভাল নাহিব পাৰে কিন্তু পাছলৈ ভাল কেমেৰা চেমেৰা লৈ পেলাই বনাম যদি তোমালোকে সাপোৰ্ট কৰা আৰু আগুৱাই যাত যদি সহায় কৰা তোমালোকে আশা কৰো মৰম স্নেহৰ আকোৱালি লবা বুলি এতিয়া শৰ্ট ফিল্মখন 2-3 দিনৰ ভিতৰত আহি যাব ভালকে মৰম স্নেহৰ আকোৱালি লবা আৰু তোমালোকে যদি ভাল ৰেসপন্স দিয়ে এখনত তেতিয়া হলে আগলৈ বনাম আৰু যদি আৰু ৰেসপন্স দিয়া ভালকে আকোৱালি লোৱা তেতিয়া হলে মই পাৰ্ট 2 বনাবলৈ ট্ৰাই কৰিম তো বাকিখিনি এতিয়া আজিৰ পৰ্যায়টো কি হয় বাকিখিনি দেখুৱাইছো চাই থাকা জাস্ট অনলি ৰুটি আৰু কি মাংস হাড়ি নোহোৱা মাংস কি মাংস গৰম মাংস কি মাংস হাড়ি নোহোৱা মাংস কি মাংস ভাই হাড়ি নোহোৱা মাংস আমাৰ গাইজ বিলাকৰ গোচত আহি কয় কি মাংস হাড়ি নোহোৱা মাংস গাইস মানে সোয়াবিন হাড়ি নথকা মাংস আমাৰ ইয়াত সোয়াবিন বুলি কয় আৰু এতিয়া আমি যাম দোকানলৈ যাম তাৰ পিছত আকৌ জুনহতৰ ঘৰলৈ যাম তাৰ পিছত জুনহতৰ ঘৰৰ পৰা গৈ পেলাই বেলনা বাৰী আনিম তাৰ পিছত ৰুটি চুটি বেলিব লাগিব আটা চাটা মাৰিব লাগিব বহুত কাম আছে গাইজ তোমালোকে এটা এটাকে সব দেখুৱাই দিম চাই থাকা দেই চাই থাকিবা কিন্তু চালে কিন্তু বেয়া হ'ব চাই থাকিবা চাই থাকা আমি গৈ আছো এতিয়া যোৱাৰ আগতে এবাৰ চুলি কিডাল ঠিক কৰি লওঁ ঘৰৰ পৰা ওলাই যাম যেহেতু অকণ ওলাই যাম আৰু বেকগ্ৰাউণ্ড ব্লাৰ মোক ফ'কাছ কৰা হাই গাইজ যাওঁ এতিয়া আমি চাই থাকা এটাকে দেখুৱাই আছো আহক বহুত দেৰি কৰি থাকে কেইটা মাইকী মুঞা কেইটা তাৰপিছত এতিয়া লাহে লাহে ঘৰৰ পৰা ওলাইছো আৰু এতিয়া দোকানলৈ গৈ আছো যাম আৰু তাৰপিছত জোনহঁতৰ ঘৰলৈও যাম চাই থাকা আহি পেণ্ডেল মাৰি পেণ্ডেল নহয় ভৰি খোজ দি এতিয়া জোনহঁতৰ ঘৰ পালোহি এইটো জোনহঁতৰ ঘৰ ৰাতি আৰু ভালকৈ দেখা নাই চাগেই এই দিনত কোনোবা দিন ভালকৈ দেখুৱাই দিম এতিয়া জোনহঁতৰ ঘৰ পালোহি এয়া জোনহঁতৰ ঘৰ দৰ্জা খুলিলোঁ ভিতৰলৈ আহিলোঁ এয়া মামীহঁতৰ ঘৰ পালোহি মানে জোনহঁতৰ ঘৰ এয়া জোনৰ মাকে এয়া ভাত বনোৱাত পুৰা তাৰপিছত এয়া মামীয়ে গমেই পোৱা নাই কি আছে তাৰপিছত এয়া মামী আকৌ ব্যস্ত কাৰোবাৰ লগত কথা পতাত মামী বেলনা যদি দিয়কচোন এতিয়া জোনহঁতৰ ঘৰৰ পৰা বেলনা চেলনা লৈ ওলাই গৈ আছো হাড়ি নথকা মাংস বেলনা বাৰী চাৰী চব লৈ পেলাই এতিয়া ঘৰ পাই গ'লো এতিয়া আৰু বনোৱা আৰু খোৱাতে জোৰ চাৰিয়া পাৰ্টি একদম ৰুটি হাড়ি নোহোৱা মাংস আৰু গৰম মাংস আজি আৰু আমাৰ পাৰ্টিটোৰ মাজতে মানে ভিডিঅ'টোৰ মাজতে এটা চেলেঞ্জ আহি গ'ল আৰু চেলেঞ্জটো হ'ল যে আজিলৈকে মানে মই শুনিহে আছোঁ যেন এয়া য'তে ত'তে শুনিছোঁ বোলে মানুহে কণী বোলে হাতৰে টিপা মাৰিবলৈ ভাঙিব নোৱাৰে আৰু মই তেনেকৈ দেখাও নাই আজি আৰু এই আমাৰ ৰূপম ভাই গ'লে বোলে জোনক চেলেঞ্জ মানে কৈছে তোৰ দম আছে নেকি কিবা বোলে কণী এটা ভাঙিব পাৰিবি নেকি এনেকৈ টিপা মাৰি তাকে আজি ল'ৰাজনে ভাঙিব পাৰে নে নাই কি হয় কি নাই চাই থাকা গাইজ ধামাকা ৰূপম ভাই যেহেতু তই পাৰ্টিটোৰ মাজত এটা চেলেঞ্জ উলিয়াই দিলি এতিয়া তোৰ মতে কি তোৰ কথাখিনি ক যেন সি পাৰিবনে নাই ভাঙিব মই চেলেঞ্জ দিব বাৰু সি নোৱাৰে তাকো কণীটো এনেকৈ কৰি
আৰু আৰু হয়তো ভাঙি দিব পাৰে সেইকাৰণে তলত বাতিটো লৈ আহিছোঁ কাৰণ এটা কণী আমাৰ 8 টকাকৈ লয় 8 টকা ঘটোতে বহুত কষ্ট সেইকাৰণে বাতি এটা ৰাখি থৈছোঁ বাতিটোত ভাঙি কণীটো পৰি যাব কি পৰিব কণী 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 এতিয়া এতিয়াও দেখোন ছয়ত কৈছে এতিয়া মানে কিছটো হ'ল যে যোনে মানে ভাঙিব সাজু আৰু ৰৈ ৰূপম ভাই বাতিলৈ সাজোতে ষ্টাৰ্ট এয়া কণী জোন দিছে তাকে কি হয় 1 2 3 ষ্টাৰ্ট দে নোৱাৰে দে কি হ'ল এতিয়া তোৰ কণীটো নষ্ট কৰিলে মাটিত পেলাই কণীটো গাইছ ক'ত পেলাই ভাঙিলে নষ্ট কৰি দিলে মোক ফাল্টু পোৱালি এটা কণীটো মাটিত পেলাই নষ্ট কৰিলে আকৌ এটা নেক্সট ট্ৰাই ষ্টাৰ্ট তলত পাতিব জোৰ ভাঙি দিলে উল্টাকে ভাঙি দিলে নোৱাৰিলে ইয়ে মাটি ইয়ে তলত কণী পেলাই দেউতাই দেখিলে খাবহে দুমদাম মোচে ये क्या हो गया है प्रभु जगन्नाथ प्रेमानंद और कृष्ण हमारा काम से भी खुल गया रूपम चूल्हात मुचिছে নাজানো আজি কি হয় আৰু ৰূপম ভাই আৰু এই যোনে ৰুটি মাৰি আছে ইয়া ৰুটি বনাই কতনি লুটি খাই পেলাই আৰু কৃষ্ণ কৃষ্ণ হৰ হৰ মহাদেৱ ঐ তই ৰুটি বনাব পানে নাই আজিলৈকে বনাই পাইছ নাই কিমান বনাইছ যদি তই বহুত বনাইছ কামটো কমিট একদম বডি দেখিছ কামৰ মানুহ না এইবিলাক কিমান বনাইছ বহুত আজি ফাৰ্ষ্ট বাৰ বনাইছো তই মই ফাৰ্ষ্ট আজি কিয় নপাওঁ আজি প্ৰথম বোলে গাইছ কি হয় নাজানো আৰু চাই থকা বাকীখিনি চাব পোৱা নাই খাই পেলাই মৰিয়ে থাকো এতিয়া দুইটা ৰুটি চুটি আটা চাটা মাৰি এতিয়া ইয়াৰ ৰুটি বেলি আছে তাৰপিছত পৰিব হা আমাৰ লগত ৰুটি খাই পৰি থাকিবা একে গৰম মাংস দেখুৱাম আহিছো দগহি এক পিচ গৰম এই আমাৰ ৰান্ধনি দেখিছা ৰুটি পেলাম মোচন ঘূৰাইছে চা আহা আকৌ জলদি গৰমে গৰমে ৰুটি খালে ভাল লাগিব ঠাণ্ডা পৰি গ'লে আকৌ ৰুটি টান হৈ যাবগৈ আমাৰ লগতো নহয় ৰুটি খাই যাবগৈ তাৰ মাজতে কথা এটা হ'ল নহয় তই ৰান্ধনি কুকুৰ তই চেণ্ডেল পিন্ধি পেলাই ৰান্ধনি হৈছ চেণ্ডেল খুলি এইটোহে আমাৰ ভাল ৰান্ধনি আমাৰ ভাল ৰান্ধনি ৰান্ধিছে খাবলৈ অহা ধুমধাম এফালে যোনে বেলি আছে সেইফালে সি পৰি আছে দেখিছা এই এজনক পেহাই গৰম লেগ পিচ বনাই থৈছে আহি যোৱা জলদি খাই লুটি খাই পৰি থাকো একেলগে খাই বৈ একেলগে পৰি থাকিব আহা গৰম লেগ পিচ কেনেকুৱা হ'ব চাগে ভাই আইডিয়া এনেকুৱা পাৰ্টি হওক চাই খানা হওক সৰু সুৰা টুইষ্ট লাগে আৰু এতিয়া আমি সৰু সুৰা টুইষ্টবিলাক কৰি আছোঁ আৰু তোমালোককো দেখুৱাই আছোঁ তোমালোকে চোৱা আৰু এনজয় কৰা এইটো হ'ল আমাৰ সৰু নেগেৰা এইটো হ'ল আমাৰ ডাঙৰ নেগেৰা আৰু এইটো হ'ল আমাৰ ড্ৰাম ছেট আৰু এইকেইডাল হ'ল বাৰী পাৰ্ট এটা ওলাই গৈছে তাৰ মাজত গাইছে চৰি দেই তাৰপিছত এতিয়া ষ্টাৰ্ট অনাহৰ ফুলাৰ বতৰ অনাহৰ মোৰ মৰমৰ অনাহৰ আনিবি তই বহাগৰ আকৌ বেলেগ এটা মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা বাকীখিনি নাজানো পাহৰিলো ৰৈ ধেমালি কৰে বনমালি ৰৈ ধেমালি কৰে বহুত ডাঙৰ কথা এটা হৈ গ'ল বেছি ডাঙৰ হোৱা নাই মানে ই দেউতাই মানে গালি দিছে এইবিলাক ৰাতি বজাই থকা ওচৰ চুবুৰীয়া শুইছে এতিয়া ৰাতি নাই 10টা বাজিল গাইছ 10টা বাজি ৰাতি দেউতাত মানুহজনবিলাক খুব সেইকাৰণে দেউতাও গালি দিছে যে এইবিলাক কি কৰি আছ এইবিলাক বজোৱা কৰা কিবা ভয় লাগিছে সেইকাৰণে আৰু ইয়াতে আৰু দুখ লাগিছে তোমালোকে দুখ নকৰিবা তোমালোকক আকৌ বেলেগ টুইষ্ট দিম চাই থকা এতিয়া আকৌ ইয়াক কণী ৰূপম ভাই কণী আমলেট কৰিছে যোনেতো গোটেইসোপা ভাঙি শেষ কৰিলে ইয়াৰ ৰূপম ভাই কণী আমলেট কৰিছে 4 পিচ কৈছ ন 4 পিচ কাৰ কাৰণে আমাৰ 4টাৰ কাৰণে 4 পিচ দেউতা মই জোন আৰু ৰূপম
তোমালোকক ইমান ধুনীয়াকে মাতিলো ইমান মৰমত মাতিলো তোমালোক কোনো নাহিলা একদম অন্তৰত দুখ পাই গৈছো ক'ত দুখ পাইছো দেখাব নোৱাৰো মানে ইমান ধুনীয়াকে গৰম মাংস বনাই থলো লেগ পিচ নাহিলা বহুত দুখ এয়া লেগ পিচ এয়া গাইস এয়া এতিয়া আহিছোৱা এতিয়াও সময় আছে হা হা এয়া আমাৰ ভাগৰ পাই দিনা কণী চনিয়া হেৰি চব আছে ৰুটি খাই পৰি থাকিম ৰুটি খাওঁ আৰু আই কিয় একদম গৈ পকি লুটি খাই পৰি থাকিম একেলগে আৰু আমাৰ ঘৰ বহুত ডাঙৰ আমাৰ ঘৰত থাকিব পাৰিব বিন্দাছ জেগা আছে একদম পুৰা আহি যোৱা খাম বম এচ কিম ৰুনা ৰুন অল নাইট আৰু যিহেতু গাইজ এয়া আমি খাওঁ লাহে দিয়ে ন তোমালোকতো ৰম দিয়া তোমালোকৰ কাৰণে এক্সট্ৰাকেও থৈ দিম আৰু আশা আছে আহিবা বুলি আহিবা ৰানকেইটা থম টকা পইচা লাগিলে হাৰ্ডি সোপাও থৈ দিম দিয়া ফ্ৰিজত থৈ দিম এইপিনে হাৰ্ডি নহয় মাংস চৰি গড়ৰ হাৰ্ডি আছে এইটো অলপ কথা কোনো জানে বাচ্চা আজি ভিডিঅ'টো ইমানতে শেষ কৰিছো আমিও খাওঁ আৰু আশা কৰো তোমালোকৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আকৌ নতুন ভিডিঅ'ত লগ পাম এতিয়াৰ কাৰণে বাই বাই হৰ হৰ মহাদেৱ জয় আই অসম আৰু এই নতুন শ্বৰ্ট ফিল্মখন আহি আছে চাবা কিন্তু চাবলৈ নাপাহৰিবা এইকেইটা চাইহে চাবা